প্ৰথমে মই সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো মই আকৌ চুলি কেডালৰ ওপৰতে বনাইছো। যেহেতু কেইদিনমানৰ আগতে মই এটা হেয়াৰ কেয়াৰ চুলিখিনি ঘৰুৱাভাৱে যত্ন লোৱাৰ ওপৰত ভিডিঅ' দিছিলো আৰু সেই ভিডিঅ'টোত এটা কমেন্ট পাইছিলো যে পকা চুলিৰ সমস্যা। হয়, আজিকালি অকালতে বহুতৰে পকা চুলিৰ সমস্যাই দেখা দিয়ে, বহুতৰে চুলি পকে আৰু সেই চুলি পকাটো সকলোৰে বাবে এটা সমস্যাৰে হৈ পৰিছে। চুলিখিনি পকাৰ বাবে বহুতে ৰং কিছুমান ব্যৱহাৰ কৰে, দোকানৰ পৰাই হওক বজাৰৰ পৰাই হওক কিনি অনা ৰং, কিন্তু সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত হয় দুদিনমান কলা হৈ থাকে, কিন্তু পাছত আকৌ চুলিখিনি বেছিকৈহে পকা দেখা যায়। সেইবাবে আমি কিছুমান ঘৰুৱা উপায়ো ব্যৱহাৰ কৰি চাব পাৰোঁ। ঘৰুৱাভাৱে যত্ন লোৱাটো খুবেই ভাল কথা, কাৰণ যিহেতু কোনো ধৰণৰ কেমিকেল নাথাকে, প্ৰাকৃতিক বস্তুৰে আমি যত্ন লওঁ। গতিকে মই এটা ঘৰুৱা উপায় দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় সুফল পাব, কৰি চাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, তেতিয়া ভালকৈ বুজি পাব। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে যিসকলৰ চুলি অলৰেডি গোটেইখিনি পকি গৈছে, ভিডিঅ'টো আচলতে তেওঁলোকৰ বাবে নহয়। ভিডিঅ'টোত যিসকলৰ চুলি নতুনকৈ পকিব আৰম্ভ কৰিছে বা মাজে মাজে পকিছে, তেওঁলোকৰ বাবেহে ভিডিঅ'টো বনাইছোঁ। কাৰণ গোটেই পকি যোৱা চুলিখিনি আকৌ এনেকৈ কলা কৰাটো সম্ভৱ নহয়। কম হৈ থকাৰ সময়তে সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে যিমান সহজ, বেছি হোৱাৰ পিছত সিমান সহজ নহয় বুলি সকলোৱে জানে, নহয় জানো? সেয়েহে যিসকলৰ নতুনকৈ পকিব আৰম্ভ কৰিছে বা মাজে মাজে পকিছে, তেওঁলোকৰ বাবে খুবেই উপকাৰী বুলি ভাবিছোঁ ভিডিঅ'টো, সেয়ে আগবঢ়াইছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব ধুনীয়াকৈ, তেতিয়া বুজি পাব আৰু এনেকৈ ব্যৱহাৰ কৰি চাব সপ্তাহত 2-3বাৰ, খুব এটা ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিছোঁ। আহকচোন বেছি পলম নকৰি আপোনালোকক মই বস্তুখিনি দেখুৱাই দিওঁ। এইখিনি হৈছে নৰসিংহৰ পাত। আমি সকলোৱে চিনিয়ে পাওঁ, ছাল আৰু চুলিৰ বাবে ই খুবেই ভাল, লগতে পেটৰ বাবেও ভাল, যিহেতু খাব পাৰি, খায়ো থাকিব লাগে মাজে সময়ে। আৰু এতিয়া নৰসিংহৰ পাতখিনি মই অকণমান থেথেলিয়াই লৈছোঁ। একেবাৰে মিহি কৰিব নালাগে, এনেকৈ থেথেলিয়াই ল'লেও হ'ব। আৰু থেথেলিয়াই লোৱা নৰসিংহৰ পাতখিনি এনেকৈ চচপেনটোত মই দি দিছোঁ। আপোনালোকে বেলেগ বাচনতো দি ল'ব পাৰে, মই পিছে চচপেনটোতে দি লৈছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান এয়া নাৰিকলৰ তেল দিছোঁ। নাৰিকল তেলৰ সলনি আপোনালোকে মিঠাতেল বা তিলৰ তেল, যিকোনো এবিধ তেল ব্যৱহাৰ কৰিব পাৰিব। মই পিছে এয়া নাৰিকল তেলেই আজি ব্যৱহাৰ কৰি দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াতে এতিয়া এইখিনি দি উঠাৰ পাছত একেবাৰে কম জুইত গেছত বহাই দিছোঁ। প্ৰায় 10-5 মিনিটমান এনেকৈ কম জুইত উতলাব লাগিব, যাতে পাতৰ পৰা ওলোৱা ৰসখিনি তেলত ধুনীয়াকৈ মিলি যায়। সেইবাবে 5 মিনিটমান এনেকৈ উতলাই ঠাণ্ডা হোৱাৰ পিছত এতিয়া চেকনিৰে চাকিছোঁ, যাতে তেলখিনি একফালে আৰু পাতৰ অংশখিনি একফালে হৈ যায় ধুনীয়াকৈ। তেলখিনি কাঢ়ি ল'বৰ বাবে এনেকৈ চেকনিৰ সহায়ত মই চেকি লৈছোঁ। আপোনালোকে একেবাৰে সৰহকৈ বনাই ধুনীয়াকৈ এই তেলখিনি সংৰক্ষণ কৰি থ'ব পাৰে বহুত দিনলৈকে, ই বেয়া হৈ নাযায়। একেবাৰে সৰহকৈ বনাই লৈ মাজে সময়ে ইয়াৰ পৰা ব্যৱহাৰ কৰি থাকিব পাৰি, কোনো ধৰণৰ ই ক্ষতি নকৰে। আৰু এনেকৈ লগে লগে বনাই ব্যৱহাৰ কৰিব পাৰি ঠাণ্ডা হোৱাৰ পাছত। এইখিনি তেল আপোনালোকে একদম গুৰিৰ পৰা আগৰলৈকে ধুনীয়াকৈ লগাই 5 মিনিটমান মাছাজ কৰি প্ৰায় 2-3 ঘণ্টা লগাই থৈ দিব, তাৰপিছত ধুব পাৰে। নহ'লে আপোনালোকে ৰাতি শোৱাৰ আগতো লগাই ধুনীয়াকৈ মাছাজ কৰি থৈ ৰাতিপুৱাও চেম্পু কৰি দিব পাৰে, ই কোনো ধৰণৰ ক্ষতি নকৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানে।